নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকে মোক অন্য এটা নতুন ৰূপত দেখিবলৈ পাইছে আৰু এয়া মই চুতীয়া সাজ পৰিধান কৰি আছোঁ। যিহেতু আমাৰ দেৱৰাজৰয় মহাবিদ্যালয়খনে ৯৭ সংখ্যক সমন্বয় দিৱসৰ উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ লগতে আমাৰ বিভাগটোৱেও অংশগ্ৰহণ কৰিছোঁ। মই আপোনালোকক এই সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু অংশ থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দেৱৰাজৰয় মহাবিদ্যালয়ৰ খেলপথাৰত সমূহ ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে সাজু হৈছেহি আৰু আমিও খেলপথাৰৰ মাজলৈ আগবাঢ়ি গৈ আছোঁ আৰু এয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। ৱাও, ধুনীয়া লাগিছে দেই। আৰু এইয়া আমি খেলপথাৰৰ পৰা আহি ৰাস্তা পালোহি আৰু বন্ধু বান্ধৱীসকল, আমাৰ বিভাগটোৱে অসমৰ ট্ৰাইব কমিউনিটিটোক ৰিপ্ৰেজেণ্ট কৰি শোভাযাত্ৰা কৰিছোঁ। আজি কিন্তু সাংঘাতিক গৰম পৰিছে দেই। এইয়া আমি শোভাযাত্ৰা কৰি গৈ আছোঁ। অৱশেষত আমাৰ শোভাযাত্ৰা শেষ হ'ল আৰু আমি আহি পুনৰ খেলপথাৰ পালোহি। এতিয়া আমাক লঘু আহাৰ দিয়াৰ কথা কৈ এনাউন্স কৰিছে। যি হ'লেও খানাটো কিন্তু একদম মেইন। আৰু এইয়া আমাৰ ডিপাৰ্টমেণ্টৰ মানুহখিনি। এতিয়া আমি গৈ খানাটো খামগৈ আৰু ইয়াহু! আৰু পেট পূজা কৰি হোৱাৰ পাছতে কলেজত অলপ সময় লৈ ঘৰলৈ পোনাই দিছোঁ। বাই বাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।